Good morning everyone. তো আজি বহুত দিন পিছত ভিডিও বনাব লৈছো এক মাহৰ বেছি হ'ব চাগে ভিডিও বনাই আছো আজি ভিডিওটোত মই এটা ডকুমেন্টাৰী শুট কৰিব যাম তাৰ কাৰণে ৰেডি হৈছো মেমৰি কাৰ্ড কপি হৈ আছে কেমেৰা ৰেডি ট্ৰাইপড ইয়াত খমো আছে গুড টু গো কি ডকুমেন্টাৰী কৰিম কোড কৰিম লোকেশনত গৈ পেলে গম পাবো কি ডকুমেন্টাৰী হ'ব লোকেশনটো বেষ্ট একদম আমি আহি পালো আমাৰ লোকেশনত হোৱা নাই মানে মেইন লোকেশন আমাৰ আছে টি গাৰ্ডেনত তো ইয়াত অলপ পাৰমিশন লৈ আছো আমাৰ জাভেদ ভাই সোহেল ভাই যাৰ ডকুমেন্টাৰী শুট কৰিব আহিছো সো এতিয়া পাৰমিশন মানে খুদি আছে পাৰমিশন পালে গুড টু গো তো এতিয়া আমাৰ পাৰমিশন হৈ গৈছে সো ফেক্টৰী কাম চলি আছে তো অলপ সাউন্ড আহিব পাৰে তো ইয়া ইফালে কাম চলি আছে তো দেখাম যদি ভালকে দেখাব পাৰো পুৰা একদম চাপাটোৰ পুৰা স্মেল কৰি আছে যোনটো মানে ফ্লেভাৰ কি ক'ব মানে ইয়াত আহিলে গম পাব তো আমি পাৰমিশন পাইছোঁ সেইটো ভাল লাগিছে So আমার ফার্স্ট শট লোয়া হই গল ইয়ার একটা টাইম ল্যাপস লো শট বেলা কানে হ্যাঁ বেলা কানে 1 সেকেন্ড কানে হইছে স্যার হও দে হই যাব চলিব বাকি এইটো লোকেশন আছে বঢ়িয়া শট হইছে ফার্স্ট শট দুইটা কমপ্লিট হয় শট হই আছিল এতিয়া ওইটো সেকেন্ড শট কিন্তু কোনটো কমপ্লিটলি আমি লো এতিয়া হোৱা নাই সো চলি আছে লোকেশনটো ভাল ব্যাকগ্রাউন্ডত ইন্টারভিউ চলি আছে ডকুমেন্টারি কাৰণে অলপ ইন্টারভিউ লাগে মানুহক লাগিব সো এইটো ইন্টারভিউ ইফালে চলি আছে মই ইফালে দূৰত আহি অলপ ব্লগ কৰিছো কাৰণ তাতে অলপ সাউন্ডটো বেয়া আহিব পাৰে তো তাত শুটিংৰ দিনা সিহঁতৰ কৰম পূজা আছিল চাহ বাগান মানুহবোৰৰ তো তাত আমাক অলপ খাব দিলে বুন্দিয়া ভুজিয়া বিস্কুট চাহ আৰু পানী বটল বঢ়িয়া এইটো মোবাইল ডকুমেন্টাৰী হৈ আছে তো সো ড্ৰোনটো ইউজ কৰিব নোৱাৰো সেইকাৰণে মোবাইলটো ট্ৰাইপডত লগাই অলপ দীঘলকে ড্ৰোন শ্বট টাইপ লৈ আছো যদি মই দেখাব পাৰো মোৰ ভিডিঅ'ত দেখাই দিম কাৰণ এইটো শ্বট ইয়াৰ কাৰণে লৈ আছো যদি মই দেখাব পাৰো অলপমান দেখাই দিম দিবিনি অলপ দি দিব তো মই দেখাই দিম সো কেনেকুৱা লাগিছে ঠাইটো কক যদি ভাল লাগিছে লাইক কৰি দিয়ক সো মই কৰি দিছো প্লে শর্ট চলি আছে
চাইছেনে কিমান কষ্ট হয় এটা ডকুমেণ্টাৰী শ্বুট কৰাৰ কাৰণে শ্বুটিং ডেজ আৰ অলৱেজ ফান ডকুমেণ্টাৰীৰ কাৰণে কি যে কৰিব লাগে উফ পৰি গ'লে শেষ দে একদম শেষ হৈ যাব আৰু ই চা না গান শুনি আছে আৰু ই ইয়াত মানে তেৰাক আৰু গিন গিনকে ইন্তজাৰ এচালে ইয়াত বহি কেনে ইন্তজাৰ কৰিছে নট ফেয়াৰ মানে एक बात तो है दोस्तों कि असली मजा मंजिल का नहीं रास्तों का है আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল লাগিলে তেনেহ'লে লাইক কৰি দিয়ক আৰু এনেকুৱা ভিডিঅ' চোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়ালৈ আকৌ লগ পাম